আমার জাকাটি গাঁৱৰ এখন বান কমিটিৰ একটা সভাপতি। তাৰপিছত গাঁৱৰ নাম হ'ল জাকাটি, বান্ধৰ নাম হ'ল জেঠা বান্ধ। আমি এই জেঠা বান্ধটো ভাঙি যোৱাৰ ফলত আমি বহুত কল্যাণ ব্যক্তি আছে, গৰীব কল্যাণ ব্যক্তি আছে, বহুত আমি বহুত চেষ্টা কৰিছিলোঁ। আমি চৰকাৰৰ পৰা এটা আশা ৰাখিছিলোঁ যে আমি চৰকাৰৰ পৰা এটা সাহায্য পাম বুলি। কিন্তু আমি বহুত পেটিশ্যন দিলোঁ, আমাৰ EM ছাৰকো দিছিলোঁ, তাৰপিছত আমাৰ MLA ছাৰকো দিছিলোঁ, কিন্তু এখেতসকলে আজিলৈকে আমাৰ কামটো সম্পন্ন কৰি নিদিলে। কিন্তু আমি সেইফালত চিন্তা কৰি আমি বহুত চেষ্টা কৰিছিলোঁ, কিন্তু চৰকাৰৰ ফালৰ পৰা আমি একো সহায় সহযোগিতা আমি নাপালোঁ। কিন্তু আজি মই বেছিকৈ আমাৰ উলিয়াম নাৰ্জাৰী ছাৰক অশেষ ধন্যবাদ যাওঁ, কিয়নো এখেতে নিজৰ পকেটৰ পৰা আমাৰ যিখিনি গাঁৱৰ সমস্যা আছে এখেতে আমাৰ সমস্যাটো সমাধান কৰি আছে, আজিলৈকে কামটো কৰি আছে। আমি বেলেগক ক'ব নাযাওঁ আৰু আমাৰ উলিয়াম ছাৰক বহুত বহুত ধন্যবাদ। আৰু আমাৰ যিখিনি কাম আজিলৈকে ষ্টাৰ্ট কৰিছে, আজিৰ পৰা কিমান দিন আমাৰ কামটো শেষ নহ'ব তেতিয়ালৈকে আমাৰ কামটো ছাকচেছ কৰি দিব বুলি সেই আশা আমাক ৰাজ্যবিলাকে দিছে। সেইকাৰণে মই বেছি আৰু ক'বলৈ নাযাওঁ, কাৰণ চৰকাৰৰ পৰা আমি বহুত চেষ্টা কৰিছিলোঁ, আশা আছিলে, কিন্তু চৰকাৰৰ ফালৰ পৰা আমি একো আজিলৈকে আঁচনি নাই পোৱা হৈছে এনেকুৱা। কিন্তু আমাৰ যিখিনি সমস্যা আছে, কিন্তু আমি এই বান্ধৰ কাৰণে বহুত সমস্যা, আমি খেতি কৰিব নাযাওঁ, খেতি কৰিব নাপাৰোঁ, আৰু যিখিনি পাত ফেলালেও মাকৈ ফেলালেও পানীৰ এটা ব্যৱস্থা থাকিব লাগিব। কিন্তু এইখিনিৰ বান্ধৰ অসুবিধাৰ কাৰণে পানী যিখিনি আহে এইটো নদীত কুঁহিয়া লৈ গৈ আছে। সেইকাৰণে বান্ধ আমাৰ যিখিনি উলিয়াম দা ডাঙৰীয়াই, এখেতক বহুত ধন্যবাদ, কাৰণ আমাৰ কাৰণে বহুত চেষ্টা কৰিছে, নিজৰ ভুক্তভোগী কল্যাণ ব্যক্তিৰ কাৰণে বহুত চেষ্টা কৰি আছে, এখেতৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু অৱতী দিনৰ কাৰণে এখেতৰ কাৰণে আমি এখেতৰ নামটো পাহৰি নাযাওঁ। মানে উলিয়াম দা আমাৰ যিখিনি কাম কৰি দিছে এইটো যথেষ্ট কৰি দিছে, আৰু এখেতৰ নামটো আমি পাহৰি নাযাওঁ। এইখিনি কৈ মোৰ বক্তব্য ইয়াতে সামৰি শেষ কৰিলোঁ। এইখন গাঁৱৰ নাম জাকাটি আৰু মোৰ নাম আন্দ্ৰিয়াছ মুৰ্মু, মই জাকাটি গাঁৱৰ গাঁওবুঢ়া। তো এই গাঁৱৰ সমস্যাটো হৈছে এই বান্ধটো ভাঙি যোৱা 6 মাহ বেছি হ'ল, 1 বছৰ হ'ব লগাই হৈছে। যোৱা বানপানীত ভাঙি যোৱাৰ কাৰণে আমাৰ গাঁৱৰ বহুত প্ৰব্লেম হৈছে। ইয়াতে যিমানখিনি গাৰা মাটি আছিল, মানে এইখিনি মাটিত আমি ধান গাড়িব পৰা নাছিলে, ধান পানী নথকাৰ কাৰণে। আৰু লগতে আমাৰ যিটো ওখ মাটিত মৰাপাট খেতি কৰিলোঁ, ইয়াত পানী নথকাৰ কাৰণে আমাৰ প্ৰব্লেমটো হৈছে, মানে পাট চাফা ধুবৰ কাৰণেও আমাৰ প্ৰব্লেম হৈছে। তো আমি দেখিবলৈ পাইছোঁ যে চৰকাৰৰ পৰা বিভিন্ন ধৰণৰ আঁচনি আছে, কি আমি আপোনালোকে পোৱা নাই নেকি? চৰকাৰৰ পৰা আমি EM বৰ্তমান উকিল মুছাহাৰীক লিখিত আকাৰে আমি দিয়া হৈছিলে, আৰু লগতে আমাৰ MLA জিৰণ ছাৰকো দিয়া হৈছিল। কিন্তু বৰ্তমানলৈকে আমাৰ এইবাৰ যিমানবাৰ যে দি আলোচনা কৰিলোঁ, এইবিলাকৰ গুৰুত্ব নিদিয়াকৈ না কিবা এটা কাৰণ আমি নাজানো, কিন্তু বিষয়ত আমাৰ অসুবিধা কেইটা প্ৰব্লেম কেইটা সলভ কৰিব পৰা নাই এতিয়ালৈকে। তো আজি আমি দেখিবলৈ পাইছোঁ যে ইয়াতে JCB কাম কৰি আছে, তেনেহ'লে এইখন কাম কোনে কৰি আছে? এইখন কাম বৰ্তমান আমাৰ উলিয়াম নাৰ্জাৰী ছাৰ আছে, তেখেতৰ লগত আলোচনা কৰি আমাৰ সমস্যা কেইটা চাই দুখ পোৱাৰ কাৰণে নিজৰ পকেটৰ পৰা এইখিনি কাম কৰি আছে, বান্ধটো কমপ্লিট কৰিব বনাই দি আছে। আৰু লগতে আমাৰ জামফাই আছে তলফালে, জামফাইতো আমাৰ এই বান্ধটো যদি ঠিক ঠাক থাকে তেনেহ'লে এনেকুৱা প্ৰব্লেম হৈ যায়, আমাৰ এইফালৰ পৰা খেতি পথাৰত অহাও প্ৰব্লেম হৈ যায়। তো এইটো আমি ছাৰৰ লগত আলোচনা কৰিছোঁ, তাত
সৰু এটা কালভাৰ্ট মানে গাড়ী গৰু গাড়ী পাৰ হোৱা এনেকুৱা কালভাৰ্ট এটা বনাই দিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ উইলিয়াম ছাৰক। তো এই নিজৰ পকেটৰ পৰা কৰি দিব আমাৰ কাৰণে খুব চেষ্টা কৰিছে। ইয়াৰ কাৰণে আমি উইলিয়াম ছাৰক বহুত বহুত ধন্যবাদ আমাৰ গাঁৱৰ ৰাইজৰ তৰফৰ পৰা। क'क्राझार नोगोरनि आर.एन.बी लामाजों थांनाय बागानसालि वार्ड नम्बर 8 आव रायजो राजाफोरनि गोग्गो देहा लाखिनो थाखाय सानजोरां इन्टारप्राइजआ गोदानै जेनेसा वेलनेस प्राइभेट लिमिटेड बेखेवदों। बे सानजोरां इन्टारप्राइज आयुर्वेदिक गलायाव मानसिनाव जानाय गेदेर गेदेर बेरामनि मुलिफोरखौ मोननो हागोन। किडनिकाव अन्थाइ जानाय, आथिं आखाइ जरा जरा सानाय, लिभार गाज्रि जालांनाय, मोदोमनि माननाय आरो बेनि अनगायैबो बायदि बायदि गेदेर गेदेर बेरामफोरनि मुलिफोरखौ बे सानजोरां इन्टारप्राइजआव लांफैनो हागोन। सानजोरां इन्टारप्राइजआव गासै बेरामनि मुलिफोरखौ हलसेल राङावनो लांनो हागोन। सानजोरां इन्टारप्राइज बिगोमाया फोरमायबावनाय बायदिब्ला नैबे 9954157149 जानबुं नाम्बारनि गेजेरजों नोंथांनि गोनांथि जानाय मुलिफोरखौ सुलाद लानो हागोन।